হেল্ল', মাজনী কি তোমাক পৰীক্ষা হলত বহিবলৈ নাই দিয়া? কি হাফ পেণ্ট পিন্ধাৰ কাৰণে নিদিলে তোমাক বহিবলৈ? কেলে তুমি নকলা নি যে এডমিটত সেইবোৰ কথা একো উল্লেখ নাই? হাফ পেণ্ট পিন্ধা ফুল পেণ্ট পিন্ধা একো উল্লেখ নাই, তুমি ক'ব লাগিছিলে আকৌ। কি নাই দিয়া? তুমি দিয়া 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 তোমাক যিয়ে ধৰিছিলে তেওঁক দিয়া, ফোনটো দিয়া, ইমিডিয়েট দিয়া। সি এইবোৰ তালিবানী ৰুল উলিয়াব আহিছে, ফোন দিয়া। হেল্ল', আপুনি দেখোন ছোৱালীজনী হাফ পেণ্ট পিন্ধাই একেবাৰে খেতি পথাৰতে নমাবলৈ আনিলে। আমি এনেকৈ এলাউ নকওঁ দেই। আপুনি কি ব্যৱস্থা কৰে কৰক, আমি কিন্তু হাফ পেণ্ট পিন্ধি এই পৰীক্ষাত বহিবলৈ নিদিওঁ। এইবোৰ গছত গৈ উঠা কথা আমি কাম নকওঁ দেই, কৈ দিছোঁ। মাজনী তুমি চিন্তা নকৰিবা, মই এতিয়াই গৈ পাইছোঁ। তুমি তাতে থাকা, মই গৈ আছোঁ। হেৰা শুনিছানে? তোমাক মই কওঁ নহয়, ছোৱালীজনী ওলাই গ'লে অকণমান ড্ৰেছ পোছাক চাবা। তাই হাফ পেণ্ট পিন্ধি তাই পৰীক্ষা দিবলৈ গৈছে। দিয়া দিয়া, তাই ঠেং দুখন ডাকিবলৈ কিবা কাপোৰ এডোখৰ দিয়া।